Welcome back to my channel. আৰু আজি চাওক মই একদম মেকআপ চেকআপ কৰি আপোনালোকৰ ওচৰলৈ আহিছোঁ যিহেতু বিহুৰ বতৰ আৰু বিহুৰ বতৰত এনেকা মেকআপ দেখিলে গম পাইছে চাগে যে হয় বিহু শ্বুটিঙৰ কাৰণে যাওঁ ভাবিছোঁ আজি তেজপুৰৰ কিছুমান জায়গাত যাওঁ য'ত আমি বিহু শ্বুট কৰোঁগে এই ব্লগটো সেইকাৰণে ষ্টাৰ্ট কৰিলোঁ গোটেই কাম বন কৰি মেলি এতিয়া ওলাইছোঁ আৰু ওলাই মেলি 2টা বাজিবই হ'ল প্ৰায় ওলাওঁতে আৰু এতিয়া যাওঁ বিহুৰ শ্বুট কৰোঁগে আপোনালোকেও চাই থাকিব কেনেকুৱা শ্বুট হয় আপোনালোকে চাব আপোনালোকক মই দেখাব চেষ্টা কৰিম যিমানখিনি পাৰোঁ মই ইমানখিনি দেখাম চ' চাই থাকক মোৰ ব্লগটো মেকআপ আৰ্টিষ্ট মই নিজে দেই কোনেও কৰি দিয়া নাই মই নিজে মেকআপ কৰিছোঁ মোৰ মেকআপটো বেয়া লাগিছে চাগে কিন্তু পৰাই নোৱাৰাই কৰিছোঁ আৰু ফাইনেল লুক কওক কেনেকুৱা লাগিছে দেখিবলৈ তো ওলাই মেলি আজৰি হ'লেও এতিয়া যাওঁ দেখাম কোনটো জেগাত কৰোঁ কোন জেগাত কৰোঁ আচলতে যিটো জেগাত ঠিক হৈছিলে সেইটো জেগাত কৰা নহ'ল এতিয়া চাওঁচোন কি হয় এতিয়া গৈ চাওঁ এটা বেলেগ এটা প্লেচ কৈছে তেওঁলোকে তালৈ যাওঁ চ' আমাৰ লগত আৰু এজনী নাচনী আজি এয়া চব ৰীল বনোৱা একদম ব্যস্ত হৈ আছে শুনি ভণ্টি হাই চাই থাকিব দেখিছে চাই থাকিব চ' যাওঁ এতিয়া চ' এতিয়া ওলালোঁ যাওঁ এতিয়া লোকেশ্যনটোলৈ যাওঁ কি হয় চ' গৈ আছোঁ ৰ'দেই গুচি যাব এতিয়া এই আমাৰ পাছফালে এটা আমাৰ কৰিঅ'গ্ৰাফাৰ দেই এইটো এনেই আমাৰ এইফালে মানে ভিউজে নানাচে তো আমি যদি মানে এনেই আৰু ফটোশ্বুট কৰিম তাইও কৰিব পাৰিলে তাই নকৰে কৰিঅ'গ্ৰাফি কৰি আমি প্লেচটো আহি পাই গ'লো এই আমাৰ কেমেৰামেন আমাক মানে ফটোগ্ৰাফি কৰিব এয়া আৰু আমি এইমাত্ৰ আহি পালোহি আৰু যেন তেনে ইমান গাঁৱৰ মাজত আহি পেলাই মোৰ চকু পানী ওলাই এয়া মানে আমাৰ কৰিঅ'গ্ৰাফাৰ দেই আমাৰ মানে মডেল ৱেষ্টাৰ্ণ কালচাৰ এইটো লোকেশ্যনটো বহুত ধুনীয়া আপোনালোকক মই দেখাই আছোঁ দেই লোকেশ্যনটো কি এনেকুৱা এইটো এখন সাঁকোখন দেখিছেনে এই সাঁকোখন ভাল লাগিছে আৰু এইবিলাকৰ মাজতে আমি উঠিম আৰু এতিয়া কি ফটো হয় দেখাম চাই থাকিব এয়া সাঁকোৰ ওপৰত ইহঁত গৈছে মোক ইয়াত কৈছে কি ফটোশ্বুট কৰিব লাগিব মই ইয়াৰ ওপৰত যদি যাওঁ ন লুটি খাই পৰিম মই ফটোকে উঠি লওঁ এটাকে যাব পাৰিবি মোক কেলে চাই আছা বহুত বেলেগ তিৰজি নাযায় আৰে তই লুটি খাই পৰিবি লগ কৈছো কিন্তু আই লাভ ইউ তোমাকে কৈছো ইছ বেছি টেষ্ট কৰিব জানে মানে লুটি খাই ধপংকে পানীত পৰিলে নমৰা বাৰু ইয়াত পৰিলে এয়া আমি পুৰা ফটোগ্ৰাফি কৰা দিছোঁ সাঁকোৰ ওপৰত উঠি এজনী উঠিছোঁ এজনী নামিছোঁ এনেকৈ ফটোগ্ৰাফি কৰি ল'বি মই অকণ খোজকাঢ়িয়ে পাৰ হ'ব পৰা নাই বা এইফালে চাওক আজি লাইভ ভিডিঅ' বেলেগ দিছে কিন্তু বেলেগ গৈছে কিন্তু দে খুৰা আপুনি কৰি আছা কৈ দিয়া বন্ধুক আজি টপ সে উড়া দেগা চালা আজ টপ সে উড়া দেগা চালা হিৰো তুমি কি কৰি আছা কি কৰি গছডালৰ বেকগ্ৰাউণ্ডটো ভাল হ'ব মই দুখন ফটো উঠি ভাগৰ লাগি গ'ল সাঁকোডাল পাৰ হৈ ফটো উঠিবলৈ হ'লে মানুহে ইয়াত কেনেকৈ চাইকেল লৈ গৈছে ক'ব পৰা নাই মই উঠিবই পৰা নাই কিজানি মই বহুত শকত সেইকাৰণে কিজানি পৰা নাই নেকি ক'ব নোৱাৰোঁ আৰু এইটো জেগাটো কিমান উঠি জেগাটো পুৰণা হৈ গ'ল জেগা ইজ মেনি পুৰণা এয়া মই এইফালে প'ষ্ট দিয়াত বিজি আৰু মোৰ মানুহজনে চাগে চব ফটো মাৰি আছে একদম সি পূৰা ফটো মাৰাত বিজি মই প'ষ্ট দিয়াত বিজি কৰি আছে কিন্তু মই কি ক দুখতে কান্দি বহি আছো আৰু কাপ হ'বলৈ হৈছে আৰু এইফালে নাচনীয়ে প'ষ্ট দি আছে কোৱা বুংৰে বনাব লাগে বোলে এইটো আমাৰ টকা নহয় দেই এইটো ভগনা বৰুৱা হয় আমি টকা বুলি প'ষ্ট দিছোঁ মই মাইনাবাক আহি পালোঁ এই মাত্ৰ বহুত ষ্ট্ৰেছ আছিলে আজি দিনটো হয়নে কঁকাল বিষ তথাপিও যেন তেনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বেমাৰী এতিয়া আহি পাইছোঁ এতিয়া কাপোৰ চাপোৰ সলাই ফ্ৰেছ হৈ ল'ম লগ পাইছোঁ হেই গাইজ আমি যাবলৈ ওলালোঁ ক'লে যাম আমি অলপমান ওলাই যাওঁ খাবলৈ আজি ষ্ট্ৰীট ফুড খাবলৈ যাম চাগে নাজানো কৈছে আৰু এইজনী মুনুবা তাই ব্লগিংটো মই কৰিছোঁ তাৰ পৰা আহি এতিয়া ওলাই আহিলোঁ যিহেতু চানডে আৰু
এও আহিছে আমাৰ ঘৰত সেইকাৰণে অলপ ওলাই আহিলোঁ এতিয়া ৰেষ্টুৰেণ্টত বহি আছোঁ আমি দৰং কলেজৰ ওচৰত চ' ইয়াতে অলপ কিবা খাই লওঁ খানা ফাইনেলি আহি পাই গ'ল এতিয়া অলপ খাই লওঁ যিহেতু দিনটো একো খোৱা নাই পালোঁ আমি এতিয়া ঘৰলৈ আৰু এতিয়া জাষ্ট আজৰি হৈছোঁ আৰু গোটেই দিনটো আজি পূৰা বিজিৰ মাজতে পাৰ হৈ গ'ল ভাবিছোঁ এতিয়া আৰু শুই যাওঁ কাৰণ একো আৰু খাবলৈ মন নাই তাত বিৰিয়ানী চবেই ফুল প্লেট খাই আহি এতিয়া মানে কাৰোৰে বোলে ভাত খাব মন নাই মই কৈছিলোঁ যে অলপমান ভাত বনাই দিওঁ নাই কোনেও নাখায় বোলে চ' এতিয়া আজি ব্লগটো ইয়াতে শেষ কৰোঁ পুনৰবাৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে বাই 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 দি দে বাই বাই